আজি এইটো ভিডিঅ'ত মই আলোচনা কৰিম আমি ঘৰতে কেনেকৈ আমাৰ দাঁতখিনি আমি যতন ল'ব পাৰোঁ আৰু আমি কি দাঁতৰ সমস্যা হোৱাৰ পৰা আমি কি বাচি থাকিব পাৰোঁ। তো এই বিষয়ে আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আহকচোন আজি আমি দাঁতৰ বিষয়ে জানো আমি কেনেকৈ ঘৰতে আমাৰ দাঁতখিনি ভালকৈ ৰাখিব পাৰোঁ। ফাৰ্ষ্ট আমাৰ কি আছে আমাৰ ওৰেল হেল্থটো আমি ভালকৈ মানুহে কি কৰোঁ মেইনটেইন নকৰোঁ আপোনাৰ বা আমাৰ মুখখন ভালকৈ আমি কি ভালকৈ মেইনটেইন নকৰোঁ আপোনাৰ আমি কৰোঁ যদিও ভালকৈ আমি কি মেইনটেইন নকৰোঁ আপোনাৰ তো চাওক এটা মই কথা কওঁ আপোনালোকক যেতিয়া আপোনালোকে কিবা বেমাৰ হ'লে আপোনাৰ ডক্তৰৰ ওচৰত যায় আপোনাৰ তেতিয়া ডক্তৰে আপোনাৰ চাবচোন মুখখন মিলি আপোনাক জিভাখন চাই আপোনাৰ জিভাখন কিয় চাই গম পায়নে আপোনাৰ এই জিভাত যে সৰু সৰু আপোনাৰ শিৰবিলাক যে থাকে এই শিৰবিলাক আমাৰ দেহৰ আপোনাৰ কি বেলেগ আপোনাৰ পাৰ্টছবিলাকৰ লগত আপোনাৰ কানেক্ট হৈ থাকে আপোনাৰ যেনেকৈ ধৰি লওক আপোনাৰ কিডনীৰ লগত হওক বা হাৰ্টৰ লগত হওক বা আপোনাৰ লাংছৰ লগত হওক বা আপোনাৰ স্মল ইণ্টেষ্টাইন এইবিলাকৰ লগত কি হৈ থাকে আপোনাৰ কানেক্ট হৈ থাকে আপোনাৰ যদি আপোনালোকে ওৰেল হেল্থটো আপোনাৰ ভালকৈ যদি ৰাখিব পাৰে তেতিয়া আপোনাৰ দেহটো আপোনাৰ কি ভালে থাকে আপোনাৰ কিন্তু আমি মানুহে কি কৰোঁ আপোনাৰ নাজানি আমি কি কিছুমান সৰু সুৰা ভুল কৰোঁ আপোনাৰ যাৰ পৰা আমাৰ কি দাঁতৰ ক্ষতি হয় যেনেকৈ ধৰি লওক আপোনাৰ কি দাঁতৰ আলুৰে তেজ ওলোৱা দাঁত ক্ষয় যোৱা দাঁত আপোনাৰ কি দাঁতত পোকে খোৱা বা আমাৰ কি চেঞ্চিটিভিটিৰ প্ৰব্লেম মানে কি কিবা ঠাণ্ডা পানী খালে বা আপোনাৰ কি হয় দাঁত জিনজিনে যোৱা আপোনাৰ ঠাণ্ডা বস্তু খালে আপোনাৰ দাঁত জিনজিনে যোৱা এইবিলাক আমাৰ কি সমস্যা হয় আমি কি সৰু সুৰা আমি কৰা সৰু সুৰা ভুলৰ কাৰণে এইবিলাক আমাৰ কি দাঁতৰ সমস্যা হয় তো আমি কি কৰিব পাৰোঁ আমাৰ যে দাঁতৰ যে সমস্যাবিলাক যে হয় 90% আমি প্ৰব্লেম আমি কি ঘৰতে আমি ভালকৈ আমি কি মেইনটেইন কৰিব পাৰোঁ আপোনাৰ 90% সমস্যা আমি ঘৰতে নোহোৱা কৰিব পাৰোঁ দাঁতৰ আপোনাৰ যদি ভালকৈ আমি কথাবিলাক আমি গম পাওঁ আপোনাৰ তো আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম আপোনাৰ 5টা কি বেড হেবিটছ তাৰ মানে কি যাৰ পৰা আমাৰ কি দাঁতৰ ক্ষতি হয় আৰু 5টা আপোনাৰ কি গুড হেবিট যাৰ পৰা আমি দাঁতখিনি ভালকৈ ৰাখিব পাৰোঁ ফাৰ্ষ্ট মই আলোচনা কৰিম 5টা আপোনাৰ কি বেড হেবিটছৰ বিষয়ে আপোনাৰ ফাৰ্ষ্ট হৈছে কি আমি যে টুথপেষ্ট যে আপোনাৰ ব্যৱহাৰ কৰোঁ সেই টুথপেষ্টত আপোনাৰ কিছুমান আপোনাৰ কেমিকেল থাকে যি কেমিকেলে আমাৰ দাঁতৰ আপোনাৰ ক্ষতি কৰে আপোনাৰ সেইটো আমাৰ মই ফাৰ্ষ্ট কৈছোঁ আপোনাৰ কি সেইটো হৈছে কি টক্সিক আপোনাৰ টুথপেষ্ট আপোনাৰ যিবিলাক টুথপেষ্ট আপোনাৰ কি কেমিকেল থাকে আপোনাৰ সেই কেমিকেলে আমাৰ কি দাঁতবিলাকৰ আপোনাৰ ক্ষতি কৰে আমাৰ এতিয়া ধৰি লওক ইণ্ডিয়ান মাৰ্কেটত আপোনাৰ কি 90% টুথপেষ্ট এনেকুৱা আছে যাত আপোনাৰ কি হাৰ্মফুল কেমিকেল থাকে আপোনাৰ যিয়ে কি কৰে আমাৰ দাঁতত আপোনাৰ ক্ষতি কৰে আপোনাৰ তাৰে মই এক্সাম্পল দুটা আপোনালোকক দিছোঁ ফাৰ্ষ্ট হৈছে আপোনাৰ কি ছডিয়াম ক্লৰাইড ছালফেট আপোনালোকে চাব কলগেটৰ পিছফালে আপোনালোকে টুথপেষ্টৰ পিছফালে চাব আপোনালোকে ছডিয়াম ক্লৰাইড ছালফেট বুলি এটা কেমিকেল থাকে কিন্তু এই ছডিয়াম ক্লৰাইড ছালফেটটো আমাৰ কি দাঁতৰ আপোনাৰ ক্ষতি কৰে আপোনাৰ আমাৰ ধৰি লওক বেছি কিছুমান মানুহ আপোনাৰ কি বেছিকৈ মাউথ আলচাৰ এইবিলাক যে হৈ থাকে আপোনাৰ এই এটা আপোনাৰ কি কাৰণ হ'ব পাৰে আপোনাৰ তাৰপাছত আপোনাৰ কি এই ছডিয়াম ক্লৰাইড ছালফেটটো আপোনাৰ আমাৰ ধৰি লওক চকুৰ ক্ষতি কৰিব পাৰে স্কিনৰ ক্ষতি কৰিব পাৰে লাংছৰ ক্ষতি কৰিব পাৰে এই ছডিয়াম ক্লৰাইড ছালফেটটো আপোনাৰ চাবোন এইবিলাকত আপোনাৰ এড কৰা আপোনাৰ বন্ধই কৰিছে আপোনাৰ কিন্তু মানে কলগেটত দিয়ে কলগেটত কিয় দিয়ে আপোনাৰ কি কম দাম হয় আপোনাৰ কষ্টিং প্ৰায় আপোনাৰ কি খৰচটো আপোনাৰ সিহঁতৰ আপোনাৰ কোম্পানী আপোনাৰ কমি যায় আপোনাৰ তাৰ কাৰণে আপোনাৰ কি এই ছডিয়াম ক্লৰাইড ছালফেটটো আপোনাৰ ব্যৱহাৰ কৰে যিয়ে কিন্তু আমাৰ কি দাঁতৰ আপোনাৰ ক্ষতি কৰে আপোনাৰ তাৰপিছত আৰু নেক্সট এটা হৈছে আপোনাৰ কি ফ্লুৰাইড টুথপেষ্ট আপোনাৰ ডেণ্টিষ্টে আপোনাৰ কি ফ্লুৰাইড টুথপেষ্টটো আপোনাৰ ডেণ্টিষ্টবিলাকে আপোনাৰ ৰিকমেণ্ড কৰে কিন্তু মই এটা কথা কওঁ আপোনাৰ 2.8 গ্ৰাম আপোনাৰ যদি ফ্লুৰাইড দিয়ে আপোনাৰ কি কৰিব পাৰে 50 কেজি ওজনৰ মানুহ এজনক আপোনাৰ মাৰি দিব পাৰে আপোনাৰ ভাবি চাওক 2.8 গ্ৰাম আপোনাৰ ফ্লুৰাইডে 50 কেজি ওজনৰ মানুহ এজন কিন্তু মাৰি দিব পাৰে আপোনাৰ সেইকাৰণে আপোনাৰ বাচ্চাসকলে আপোনাৰ ধৰি লওক এই টুথপেষ্ট আপোনাৰ ব্যৱহাৰ কৰিলে আপোনাৰ কি কৰে বাচ্চাসকলে চাবচোন খাই পেলাই আপোনাৰ তো আপোনালোকে সাৱধান হ'ব আপোনাৰ তাৰ সলনি আপোনালোকে কি কৰক নেচাৰেল আপোনাৰ টুথপেষ্ট কিছুমান পায় আপোনাৰ যিবিলাকৰ আপোনাৰ ধৰি লওক কোনো কেমিকেল নাথাকে আপোনাৰ তেনেকুৱা আপোনালোকে কি কৰক কেমিকেল আপোনালোকে ব্যৱহাৰ কৰা কৰক ফাৰ্ষ্ট আমি বুজিবলৈ যে আমাৰ কি টক্সিক টুথপেষ্ট য'ত আমাৰ কি কেমিকেল থাকে নেক্সট হৈছে আমি কি খোৱাৰ পিছত আমি কি ব্ৰাছ কৰা আপোনাৰ বহুতে আমি কি কৰোঁ ধৰি লওক আমি হাইজিন মেইনটেইন কৰিব গৈ আমি কি আপোনাৰ মেইনলি আপোনাৰ কি ৰাতি আপোনাৰ ডিনাৰৰ পিছত আমি কি খাদ্য খোৱাৰ পিছতে কি ব্ৰাছ কৰিবলৈ যাওঁ আপোনাৰ আমি এটা বস্তু নাজানো যে আমি যেতিয়া খাদ্য খাম আপোনাৰ খাদ্য খোৱাৰ পিছত আমাৰ এই মুখৰ আপোনাৰ এনভাইৰনমেণ্টটো আপোনাৰ কি এচিডিক হয় আপোনাৰ হাইলি এচিডিক বেছিকৈ এচিডিক হৈ থাকে আপোনাৰ সেই এচিডিক হৈ থকাৰ কাৰণে আমাৰ দাঁতৰ আলুবিলাক আৰু দাঁতবিলাক আপোনাৰ কি উইক হৈ থাকে আপোনাৰ দুৰ্বল হৈ থাকে সেইখিনি টাইমতে আমি যদি ব্ৰাছ কৰি দিওঁ আপোনাৰ ব্ৰাছ কৰি দিলে কি হয় আমাৰ দাঁতৰ ক্ষতি হয় আপোনাৰ কিছুমানে ভাবিব পাৰে হয়তো মইতো চফ্ট আপোনাৰ টুথব্ৰাছ আপোনাৰ ইউজ কৰে
তো সব টুথব্ৰাছ ইউজ কৰিলে আপোনাৰ কি দাঁতৰ ক্ষতি হয় সেইখিনি টাইমত, কাৰণ সেইখিনি সময়ত আপোনাৰ কি মুখৰ এনভাইৰনমেণ্টটো আপোনাৰ এচিডিক হৈ থাকে। কিন্তু আপোনাৰ কি 30 মিনিট পিছত আপোনাৰ এই এচিডিক এনভাইৰনমেণ্টটো আপোনাৰ কি নিউট্ৰেলাইজ হৈ যায় আপোনাৰ। কিয় নিউট্ৰেলাইজ হয়? আপোনাৰ মুখত যে আমাৰ যে চেলাইভা যে আপোনাৰ উৎপাদন হয়, এই চেলাইভাই আমাৰ কি কৰে এচিডখিনি আপোনাৰ কি নিউট্ৰেলাইজ কৰি দিয়ে। সেয়ে আপোনালোকে কি কৰিব, খাদ্যবস্তু খালে খোৱাৰ আপোনালোকে 30 মিনিট পিছত আপোনালোকে কি কৰিব, ব্ৰাছ কৰিব আপোনালোকে। 30 মিনিট পিছত আপোনালোকে ভালকৈ ব্ৰাছ কৰিব। কিন্তু খাদ্যবস্তু খোৱাৰ পিছত আপোনালোকে কি ব্ৰাছ নকৰিব, তেতিয়া আপোনাৰ কি কৰে দাঁতৰ আপোনাৰ কি ক্ষতি কৰে আপোনাৰ। তাৰপিছত নেক্সট হৈছে কি আমি ভুল পদ্ধতিত আমি কি ব্ৰাছ কৰোঁ আপোনাৰ। ডেণ্টিষ্টে আমাক ৰিকমেণ্ড কৰে কি এদিনত আমি কি 2 বাৰ ব্ৰাছ কৰিব লাগে। কিন্তু আমি ব্ৰাছ কেনেকৈ কৰিব লাগে বহুতো মানুহে আমি নাজানো। আমাৰ ধৰি লওক কিছুমানে স্পীডত আপোনাৰ জোৰ কৰি ব্ৰাছ কৰে, কিছুমানে তল ওপৰ কৰি আপোনাৰ ব্ৰাছ কৰে। তেনেকুৱা নহয়, আপোনালোকে ব্ৰাছ কৰি আপোনালোকে চাৰ্কুলাৰ মোচনত আপোনালোকে ব্ৰাছ কৰিব লাগে। এনেকুৱা মানে কি চাৰ্কুলাৰ মোচনত ঘূৰাই আপোনালোকে চাৰ্কুলাৰ মোচনত ব্ৰাছ কৰিব লাগে। সেইটো হৈছে আপোনাৰ বেষ্ট আপোনাৰ পদ্ধতি হয়। বাকীবিলাক আপোনালোকে পদ্ধতিত যে আপোনালোকে ব্ৰাছ যে কৰে আপোনাৰ কি দাঁতৰ আপোনাৰ কি ক্ষতি কৰে আপোনাৰ। তাৰপিছত আপোনাৰ কি মিনিমাম আপোনালোকে কিছুমানে আপোনাৰ কি কৰে একেবাৰে জলদি আপোনাৰ ধৰি লওক আধা ছেকেণ্ডতে আপোনাৰ কি 30 ছেকেণ্ডতে আপোনাৰ কি ব্ৰাছ কৰি মানে মুখ চুখ ধুই আপোনাৰ কি ফাটফিট হৈ থাকে আপোনাৰ। তেনেকুৱা নহয়, আপোনালোকে ব্ৰাছ কৰিলেও কমেও আপোনালোকে কি কৰিব 2 মিনিট সময় আপোনালোকে কি কমেও 2 মিনিট সময় ব্ৰাছ কৰিব। তো নেক্সটটো হৈছে কি আমাৰ ভুল হয়, আমি ভুল পদ্ধতিত ব্ৰাছ কৰোঁ আপোনাৰ। তাৰপিছততো হৈছে কি আমি কি জিভাখন আমাৰ চাফ কৰাটো আমাৰ ইম্পৰ্টেণ্ট হয় আপোনাৰ। বহুতে আমি কি কৰোঁ জিভাখন আমি চাফ নকৰোঁ। তো তাৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব পাৰোঁ, টাং ক্লিনাৰ ব্যৱহাৰ কৰিব পাৰোঁ। ভালকৈ জিভাখন চাফ কৰিলে কি হয় আমাৰ মুখৰ যে দুৰ্গন্ধবিলাক থাকে এই দুৰ্গন্ধবিলাক আপোনাৰ নোহোৱা হয়, আৰু ধৰি লওক কিবা যদি বীজাণু থাকে এইবিলাক আপোনাৰ কি ওলাই আহে আপোনাৰ। তো আমি কি জিভাখন আমাৰ কি চাফা কৰাটো আমাৰ কাৰণে আপোনাৰ কি প্ৰয়োজন হয় আপোনাৰ। তাৰপিছততো হৈছে আমাৰ কি টুথপিকিং কৰা। টুথপিকিং কৰা মানে মই কৈ দিছোঁ আপোনাৰ এই দাঁত যে আমি খৰিকাই থাকোঁ এটা শাল হয় আপোনাৰ খাদ্যবস্তু খোৱাৰ পিছত আপোনাৰ দাঁত যে এনেকৈ খৰিকাই যে থাকোঁ আপোনাৰ, সেই কৰিলেও আপোনাৰ এই খৰিকাই থাকিলে আপোনাৰ কি হয় আমাৰ দাঁতবিলাকৰ মানে ফাঁক হৈ যায় আপোনাৰ। আপোনালোকে বেছিকৈ যদি দাঁত খৰিকাই থাকে আপোনাৰ দাঁতবিলাকৰ মাজত আপোনাৰ ফাঁক হৈ যায় আপোনাৰ, আৰু কেতিয়াবা আপোনাৰ কি হয় এই গামবিলাকেৰে আপোনাৰ কি ব্লিডিং হ'ব পাৰে আপোনাৰ। তো বেছিকৈ আপোনালোকে দাঁত খৰিকাই নাথাকিব। কেতিয়াবা আপোনালোকৰ কি হয় দাঁত খৰিয়াই থাকিলে আপোনাৰ মাজতে মানে দাঁতৰ মাজত ভাঙি ৰৈ যায়, তাৰ পৰা আপোনাৰ কি হ'ব পাৰে ইনফেকশ্যন হ'ব পাৰে আপোনাৰ। তো এই দাঁত খৰিকাই আপোনালোকে নাথাকিব, সেইটো আমাৰ কি দাঁতৰ ক্ষতি কৰে। তাৰপিছত দাঁতেৰে আমি কোনো টান বস্তু এইবিলাক দাঁতেৰে কামুৰিব নালাগে আপোনাৰ। কিছুমানে আপোনাৰ প্লাষ্টিক হওক বা কলম পেঞ্চিল এইবিলাক দাঁতেৰে কামুৰি থাকে এইবিলাক কামুৰিলে আপোনাৰ কি হয় আমাৰ দাঁতৰ আপোনাৰ কি ক্ষতি কৰে আপোনাৰ। তো এইখিনি হৈছে আমাৰ কি 5টা বেড হেবিটছ আপোনাৰ, যাৰ কাৰণে আমাৰ কি দাঁতৰ ক্ষতি হয়। এতিয়া মই আলোচনা কৰিম 5টা আপোনাৰ কি গুড হেবিটছৰ বিষয়ে, যাৰ পৰা আমি কি দাঁত আমি ভালকৈ ৰাখিব পাৰোঁ। ফাৰ্ষ্ট কাৰণটো হৈছে কি খাদ্য খোৱাৰ পিছত আমি কুলা কৰিব লাগে। খাদ্য খালে খোৱাৰ পিছত আপোনালোকে পানী ল'লে কমেও আপোনালোকে 15 ছেকেণ্ড আপোনালোকে কি কৰিব লাগে কুলা কৰিব লাগে। কুলা কৰিলে কি হ'ব আপোনাৰ খাদ্যবস্তু খালে আপোনাৰ সৰু খাদ্যবস্তু দানাবিলাক আপোনাৰ দাঁতৰ ফাঁকৰ মাজত আপোনাৰ কি থাকি যায়, সেইবিলাক বস্তু ভালকৈ ওলাই আহে। সেইবিলাক ভালকৈ ওলাই আহিলে কি আপোনাৰ দাঁতখিনি ভালকৈ চাফ হৈ থাকিব, আপোনাৰ মুখৰ গোন্ধ এইবিলাক আপোনাৰ কি নহয়। তাৰপিছত আপোনাৰ নেক্সট হৈছে কি অইল পুলিং মানে মই কৈ দিছোঁ আপোনাৰ বহুত আগৰ দিনৰ মানুহে কৈছিল, এতিয়াও কিছুমান মানুহে কৰে আপোনাৰ ধৰি লওক আপোনালোকে কি যেতিয়া আপোনালোকে ৰাতিপুৱা শুই উঠিব মুখ ধোৱাৰ আগত আপোনালোকে 1 চামুচ আপোনালোকে তেল ল'ব আপোনাৰ। ধৰি লওক ঘৰত আপোনাৰ সৰিয়হৰ তেলটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। সৰিয়হৰ তেল 1 চামুচ লৈ মুখত আপোনালোকে ল'লে, লৈ পেলাই ধৰি লওক তেলখিনি লৈ মুখখন বন্ধ কৰিলে মুখত আপোনাৰ তেলখিনি আপোনাৰ ঘূৰাই থাকিব ভালকৈ। এইটো মূৰলৈকে নিব তেলখিনি। এনেকুৱা আপোনালোকে কমেও 15 মিনিট সময় ৰাখিব। 15 মিনিট সময় ৰাখি আপোনালোকে তাৰপিছত তেলখিনি মুখেৰে উলিয়াই দিব আপোনাৰ। সেইটো কি কয় আপোনাৰ অইল পুলিং কৰাবলৈ কয়। এই অইল পুলিং কৰিলে আপোনাৰ কি হয় মই কৈ দিছোঁ আপোনাৰ অইল পুলিং কৰিলে আপোনাৰ মুখততো আপোনাৰ কি জিভাটো বা মুখৰ আপোনাৰ বীজাণুখিনি ওলাই আহিবই, তাৰোপৰি আপোনাৰ আমাৰ যি ডাইজেষ্টিভ আপোনাৰ ট্ৰেক্ট থাকে আপোনাৰ তাৰ আপোনাৰ টক্সিক জাতীয় বস্তুবিলাক যে থাকে এইবিলাক বস্তু আপোনাৰ ওলাই অনাত আপোনাৰ সহায় কৰে। মুখৰ আপোনাৰ টক্সিক বস্তুবিলাক উলিয়াই আনিব, আৰু ডাইজেষ্টিভ ট্ৰেক্টৰ আপোনাৰ যি টক্সিক বস্তুবিলাক থাকে সেইবিলাকৰ আপোনাৰ কি উলিয়াই অনাত আপোনাৰ সহায় কৰে। আপুনি যেতিয়া মুখৰ ভিতৰত তেল থাকিব আপোনাৰ মুখৰ ভিতৰত তেল থাকিলে আপোনাৰ তেতিয়া এটা কি অস্মটিক আপোনাৰ প্ৰেছাৰৰ সৃষ্টি হয়, যাৰ পৰা মুখৰ আপোনাৰ ভিতৰৰ বীজাণুবিলাক আপোনাৰ টানি লৈ আহে আমাৰ কি হয় বাহিৰ উলিয়াই দিয়ে আপোনাৰ। তো অইল পুলিং কৰাটো আমাৰ কাৰণে বহুত ভাল হয়। আপোনালোকৰ ধৰি লওক কিছুমানৰ ডাইজেশ্যনৰ প্ৰব্লেম আছে, তেতিয়া আপোনালোকে কি তিলৰ তেলটো আপোনালোকে অইল পুলিঙত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ধৰি লওক কিছুমানৰ আপোনাৰ আলুৰে তেজ ওলায়, তেতিয়া আপোনালোকে নাৰিকলৰ তেলটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। কিছুমানৰ আপোনাৰ ধৰি লওক জিভাত আপোনাৰ মিউকাছৰ কাৰণে জিভাখন আপোনাৰ বগা হৈ থাকে, তেতিয়া আপোনালোকে মাষ্টাৰ অইলটো ব্যৱহাৰ কৰিব পাৰে। যেনেকৈ পাৰে আপোনালোকে তেলটো ইউজ কৰিব পাৰে। ধৰি লওক বেলেগ তেল নাই যিটো ঘৰত অকণমান সৰিয়হৰ তেলে ল'ব লাগে, অকণমান পুলিং কৰিব। দিনে কৰিব নালাগে, সপ্তাহত এদিন কৰক আপোনালোকে পুলিং।
সপ্তাহত এদিন কৰিব আপোনালোকে এদিন বা দুদিন তেনেকৈ কৰিব আপোনাৰ অইল পুলিং কৰিব পাৰিলে আপোনাৰ কি দাঁতৰ কাৰণে ভাল আপোনাৰ তাৰপিছত নেক্সট হৈছে কি দাঁত মঞ্জন আগৰ দিনা আপোনালোকে পাউডাৰ যে দেখা পাইছিলে সৰু আমাৰ কি দাঁত মঞ্জন আনি দিয়ে পাউডাৰ আমি হাতেৰে লৈ ল'ম দাঁত মঞ্জন কৰি থাকোঁ আপোনাৰ সেইটো আপোনাৰ মেইনলি আপোনাৰ যি দাঁত মঞ্জন যে কৰোঁ আপোনাৰ মাছাজ কৰা হয় আপোনাৰ বহুত ভাল হয় আপোনাৰ যেতিয়া মাছাজ কৰিব দাঁতবিলাকৰ আপোনাৰ দাঁতৰ আলুবিলাক আপোনাৰ শক্তিশালী হয় আপোনাৰ দাঁত মঞ্জন কৰিলে তো দাঁত মঞ্জন কৰাটো আপোনাৰ কাৰণে ভাল হয় আপোনাৰ যেতিয়া আপোনালোকে এই দাঁতবিলাকত দাঁত মঞ্জন কৰিলে আপোনাৰ কি মাছাজ কৰি থাকিব আমাৰ এই পেটৰ আপোনাৰ স্মল ইণ্টেষ্টাইনবিলাক আপোনাৰ এক্টিভ হয় আপোনাৰ তেতিয়া আমাৰ কি হ'ব ডাইজেশ্যনৰ আপোনাৰ প্ৰব্লেম থাকিলে আপোনাৰ সেইটো আপোনাৰ ইম্প্ৰুভ হ'ব আপোনাৰ দাঁত মঞ্জন আপোনাৰ কৰিলে আপোনাৰ তাৰপিছত আমি কি দাঁতৰ কাৰণে আমি কি এক্সাৰচাইজ কৰিব লাগে এতিয়া আপোনালোকে ভাবিব পাৰে কি মই দাঁতেৰে কিবা বস্তু দাঙিব উঠা দাঙা কৰিব লাগিব নেকি তেনেকুৱা নহয় আপোনালোকে যে খাদ্য বস্তুবিলাক যে খায় আপোনালোকে খাদ্য বস্তুবিলাক খালে ভালকৈ দাঁতেৰে চবাই খাব সেইটো আপোনাৰ কি দাঁতৰ কাৰণে এক্সাৰচাইজ কিন্তু আপোনালোকে ধৰি লওক কি দাঁতৰ এক্সাৰচাইজ কি খাদ্য বস্তুৱে চবাই খাব লাগে ধৰি লওক যদি বেছিকৈ মিঠা জাতীয় বস্তু খাই দিয়ে বা আপোনাৰ মছলা জাতীয় তেলত ভজা এইবিলাক বস্তু খাই দিয়ে আপোনাৰ বোলে কি বেছিকৈ চবাব লাগে যিকোনো বস্তু খালে হ'ব বেছিকৈ চবাই দিয়ে সেনেকুৱা নহয় ভাল বস্তু খাওঁ আপোনাৰ যিবিলাক বস্তু আপোনাৰ দাঁতৰ ক্ষতি নকৰে যিকোনো বস্তুৱে খাওঁ আপোনাৰ খালে ভালকৈ দাঁতেৰে চবাই ভালকৈ খাব সেইটো হৈছে আমাৰ কি দাঁতৰ এক্সাৰচাইজ আপোনাৰ নেক্সট হৈছে কি দাঁতন কৰা আপোনাৰ দাঁতন কৰা মানে কি আপোনালোকে দেখিব আগৰ দিনৰ মানুহৰ এতিয়াও আছে আপোনাৰ এই যে আপোনাৰ কি নেমু গছৰ যে ঠাৰি লৈ আপোনাৰ এই দাঁত যে এনেকৈ কামুৰি থকা মানে বা ঘূৰি থকা যে আপোনাৰ সেইটো কি কয় আপোনাৰ দাঁতন কৰা বুলি কয় আপোনাৰ এই দাঁতন কৰাটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আপোনাৰ তো আপোনালোকে পাৰে যদি আপোনাৰ নিম গছৰ ঠাৰি লৈ আপোনালোকে কি কৰিব দাঁতন কৰিব এই দাঁতন কৰিলে আমাৰ কি দাঁতৰ আলুবিলাক আপোনাৰ ভাল হয় আপোনাৰ টাইট হয় আৰু দাঁতবিলাক আপোনাৰ ভালে থাকে আৰু মুখত যদি কিবা বীজাণু এইবিলাক থাকে এই বীজাণু এইবিলাক আপোনাৰ কি মৰি যায় আৰু কি মুখৰ পৰা আপোনাৰ কি ওলাই আহে তো ফ্ৰেণ্ডসকল আজি এইটো ভিডিঅ'ত মই আমাৰ দাঁতখিনি কেনেকৈ ভালকৈ ৰাখিব পাৰোঁ কি কৰিলে আমাৰ কি দাঁতৰ ক্ষতি হয় আৰু কি কৰিলে আমি কি আমাৰ দাঁতখিনি ভালে ৰাখিব পাৰোঁ এই ভিডিঅ'টোত ভালকৈ আলোচনা কৰিলোঁ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে আপোনালোকে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ফ্ৰেণ্ডসকল ধন্যবাদ